নমস্কাৰ সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। আজি ভিডিঅ'টোত মই আসাম পুলিচৰ AB UB কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন পদসমূহত আহিবলগীয়া প্ৰশ্নসমূহৰ বিষয়ে জানিবলৈ আমাৰ চেনেল চাওক। যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, এইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো স্কিপ নকৰি চাবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহত চাই লওক। আজি প্ৰথম কুৱেশ্যনটো হৈছে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন সুধিছে। অপশ্যন 4টো দিয়া আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন সুধিছে। অপশ্যন 4টো দিয়া আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ ৰাজনাথ সিং। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী কোন সুধিছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি অমিত শাহ। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ পথ পৰিবহণ মন্ত্ৰী আৰু ঘাইপথ মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ পথ পৰিবহণ মন্ত্ৰী আৰু ঘাইপথ মন্ত্ৰী কোন সুধিছে। অপশ্যন 4টো দিয়া আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি নীতিন গাডকাৰী। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰী আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰী আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী কোন সুধিছে। অপশ্যন 4টো দিয়া আছে। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ নিৰ্মলা সীতাৰমণ। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী কোন? অপশ্যন 4টো দিয়া আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ শিৱৰাজ সিং চৌহান। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ বৈদেশিক মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ বৈদেশিক মন্ত্ৰী কোন সুধিছে। অপশ্যন 4টো দিয়া আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি ডক্টৰ সৰ্বপল্লম জয়শংকৰ। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী আৰু শক্তি মন্ত্ৰী কোন সুধিছে। তলত অপশ্যন 4টো দিয়া আছে। অপশ্যন 4টোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি মনোহৰ লাল। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী কোন সুধিছে। তলত অপশ্যন 4টো দিয়া আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ জোৱাল অৰাম। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ যোগাযোগ মন্ত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী কোন সুধিছে। তলত অপশ্যন 4টো দিয়া আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি জ্যোতিৰাদিত্য মাধৱৰা সিন্ধিয়া। নেক্সট কুৱেশ্যন সুধিছে অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল। অপশ্যন 4টো দিয়া আছে। অপশ্যন 4টোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি চাবুৱা। নেক্সট কুৱেশ্যন সুধিছে উজনি অসমত প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰিছিল। অপশ্যন 4টো দিয়া আছে। উজনি অসমত প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰিছিল সুধিছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি মণিৰাম দেৱান। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী কোন সুধিছে। অপশ্যন 4টো দিয়া আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি অন্নপূৰ্ণা দেৱী। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কোন সুধিছে। বৰ্তমান ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কোন? তলত অপশ্যন 4টো দিয়া আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি পীয়ূষ গোৱেল। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰী কোন সুধিছে। অপশ্যন 4টো দিয়া আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে
অপশ্যন বি ধৰ্মেন্দ্ৰ প্ৰধান। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ কয়লা আৰু খনি মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ কয়লা আৰু খনি মন্ত্ৰী কোন সুধিছে। তলত অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি গংগাপুৰম কিষাণ ৰেড্ডী। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ ক্ষুদ্ৰ সৰু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ ক্ষুদ্ৰ সৰু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী কোন সুধিছে। অপশ্যন বি হৈছে জিতন ৰাম মাঞ্জী। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী কোন সুধিছে। অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি সৰ্বানন্দ সোণোৱাল। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কোন? অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ কিৰেণ ৰিজিজু। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ সামাজিক ন্যায় আৰু সমশক্তিকৰণ মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ সামাজিক ন্যায় আৰু সমশক্তিকৰণ মন্ত্ৰী কোন সুধিছে। অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ বস্ত্ৰ মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ বস্ত্ৰ মন্ত্ৰী কোন সুধিছে। অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি গিৰিৰাজ সিং। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কোন সুধিছে। তলত অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি কিঞ্জৰাপু ৰামমোহন নাইডু। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ ৰেল মন্ত্ৰী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আৰু ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কোন? তলত অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ অশ্বিনী বৈষ্ণৱ। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ আৰু উদ্যোগ মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ আৰু উদ্যোগ মন্ত্ৰী কোন সুধিছে। 4টো অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি চিৰাগ পাছোৱান। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ জলশক্তি মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ জলশক্তি মন্ত্ৰী কোন সুধিছে। 4টো অপশ্যন দি আছে। 4টো অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি চন্দ্ৰকান্ত ৰঘুনাথ পাটিল। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী কোন সুধিছে। 4টো অপশ্যন দি আছে। 4টো অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি হৰদীপ সিং পুৰী। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আৰু ৰাসায়নিক আৰু সাৰ মন্ত্ৰী কোন সুধিছে। অপশ্যন 4টো তলত দি আছে। 4টো অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ জগত প্ৰসাদ নন্দা বা জে পি নন্দা। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কোন সুধিছে। তলত 4টো অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ ভূপেন্দ্ৰ যাদৱ। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ পঞ্চায়তী ৰাজ মন্ত্ৰী আৰু মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰী কোন সুধিছে। তলত অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ ৰাজীৱ ৰঞ্জন সিং বা লালন সিং। নেক্সট কুৱেশ্যন সুধিছে বৰ্তমান ভাৰতৰ সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী কোন সুধিছে। অপশ্যন 4টো দি আছে। 4টো অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ গজেন্দ্ৰ সিং শেখাৱত।
নেক্সট কুৱেশ্যন সুধিছে ৰামকেলিয়া কোন ৰাজ্যৰ লোকনৃত্য? ৰামকেলিয়া কোন ৰাজ্যৰ লোকনৃত্য সুধিছে। অপশ্যন 4টো দিয়া আছে। 4টো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন আপোনালোকে কমেণ্ট কৰি জনাবা।